Hello guys, আপোনালোকে সকলোকে স্বাগতম জনাব। এয়া মামাই পিঠা বনাইছে পকৰি বনাইছে এতিয়া মই ৰখি আছো মাৰ ওচৰতে এইবোৰ দেখিছে না পকৰি ওচৰলৈ নানিবা দেই বকে তোমাৰ হাতখন পুৰি যাব সেনেকৈ ওজনকৈ দি দিয়া এয়া আমি ফাইনেলি বনাই আছোঁ পকৰি মানে এয়া দেখিছেনে ধনিয়া পিঁয়াজ পাত পিঁয়াজ কেঁচা জলকীয়া বন্ধাকবি সকলোবিলাক মিক্স কৰি দিছোঁ আৰু এইফালে দেখুৱাই দিয়া শুনো দেখিছেনে এইফালে কম তেলত ধুনীয়াকৈ আপোনালোকে পকৰি বনাই খাব পাৰে কম তেল নহয় বাৰু তেল লাগিব এইফালে দেখুৱাই এইফালে দেখুৱাব নালাগে আৰু এয়া দেখিছেনে সকলোবিলাক মিক্স কৰা বনালোঁ বাৰু তথাপিতো ভাবিলে আপোনালোকক দেখাই দিওঁ এয়া কি দিছোঁ বেচনেৰে কিন্তু বনোৱা নাই কিহেৰে বনাইছোঁ আপোনালোকক মই পিছত জনাই আছোঁ এয়া হাতেৰে ভালকৈ মিক্স কৰি দিছোঁ আৰু এই দেখিছেনে বেচন দি বনোৱা নিচিনা একদম ছেম হৈছে আৰু এয়া ধুনীয়া হৈছে একদম তো এইফালে চাহৰ লগত লৈ ল'লোঁ দেখিছেনে সহজতে বনালোঁ আৰু পকৰি বুলি ক'লে যিহেতু বেচনৰ মই কিন্তু এইটো বেচনৰ পৰা বনোৱা নাই কিহৰ পৰা বনালোঁ আপোনালোকক তাকে কৈ দিম আৰু মই চাহৰ লগত একো লোৱা নাই এয়া দেখিছেনে ধুনীয়া হৈছে ভিডিঅ'টো চাই থাকক শেষলৈকে মই কিহৰ লগত বনালোঁ কেনেকৈ বনালোঁ সকলোবিলাক আপোনালোকক কৈ দিম আৰু এতিয়া চাহ খাই লওঁ এইফালে অতি সহজতে বনালোঁ কিহৰ পৰা বনালোঁ মই এতিয়া কৈ দিছোঁ অংগনবাড়ীলৈ যিহেতু ছোৱালীজনী নিওঁ তাত আপোনালোকে হয়তো বহুতে নাজানে কিন্তু বহুতে জানে পুষ্টিকৰ খাদ্য বুলি দিয়ে চববিলাক বেলেগ বেলেগ আৰু এইটো অকণমান কি আছিলে নামটো পাহৰিলোঁ খিচিৰি টাইপত আছিলে এইটো তো গুড়া যিহেতু মই ভাবিলোঁ ছোৱালীজনীয়ে বনাই দিলেও নাখায় সেইটো কাৰণে ভাবিলোঁ মই কি কৰিব পৰা যায় ভাবি পেলাই পকৰি বনালোঁ এতিয়া তাই খাইছে বাৰু এইফালে দেখিছেনে কেনেকুৱা পাইছে শুনো কৈ দিয়া ভাল পাইছেনে তাইও খাবলৈ ভাল পাইছে আৰু আপোনালোকেও বনাই খাই চাব পাৰে বহুতে আমিয়ে নাখাওঁ বাৰু আগতে আনো যদিও মানে নাখাওঁ তেনেকৈ কিন্তু এনেকৈ আপোনালোকে তেনেকৈ খিচিৰি বনাই নাখায় আৰু এনেকৈ পকৰি বনাই খাব পাৰে সেইটো কাৰণে ভাবিলোঁ আপোনালোকক অকণমান দেখাই দিওঁ মই অকণমান লগতে আচাৰো লৈ লৈছোঁ আৰু জ্বলা আছে এনেকৈ চাহৰ লগত কিবা বেলেগ কৰি খাই ভাল লাগে শক্তি পাই যাম তাৰপিছত ডাঙৰ হৈ যাম ডাঙৰ হ'ব নোৱাৰিম নি বিহু নাচিব নোৱাৰিম পাৰিবা ইফালে খাই এদিন চুলিত জলকীয়া ঘঁহি দিলে দীঘল হৈ গ'ল সেইকাৰণে তাই চুলিত জলকীয়া ঘঁহি দীঘল হ'লনে মোক জলকীয়া ঘঁহি শুনিছেনে নতুন কথা আপোনালোকে শিকিবলৈ পাইছে চুলিত জলকীয়া ঘঁহিলে হেনো চুলি দীঘল হয় আপোনালোকে ট্ৰাই কৰি চাব পাৰে কিন্তু ট্ৰাই নকৰিব পিছত আপোনালোকে ট্ৰাই কৰি আকৌ আপোনালোকে মোকে গেলি দিব সেইটো কাৰণে আপোনালোকে প্লিজ ট্ৰাই নকৰিব সেইটো কথা আৰু এতিয়া চাহ খাই লওঁ আজিৰ ভিডিঅ'টো যদি চাই ভাল পালে ইমান আন্ধাৰ লাগিছে দেখিছেনে আন্ধাৰ হৈ গৈছে চাই যদি ভিডিঅ'টো ভাল পালে ভিডিঅ'টো লাইক কৰি দিব আৰু কিবা এটাতো ভাবোঁ এইটো ভিডিঅ'ৰ পৰা আপোনালোকে কিবা এটা মানে জনাবিলাকেতো জানেই ময়ো নাজানিছিলোঁ যিহেতু আগতো মই ক'ৰবাত দেখিছিলোঁ তেনেকৈ ভাবিলোঁ আপোনালোককো জনাই দিওঁ আজিৰ ভিডিঅ'টো বেলেগ একো নাই ইমানেই আছিলে আজিলৈ বাই 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 কৰি দিয়া বাই বাই কৰি দিয়া বাই বাই চাই থাকিব বুলি কোৱা ভিডিঅ' নহ'লে পিটনি আপোনাক ঘৰত গৈ পিটনি ঘৰত গৈ পিটন নিদিয়ে এনেই কৈছে প্লিজ আপোনালোকে ভিডিঅ'বিলাক চালে লাইক এটা কৰি দিব আৰু ছাবস্ক্ৰাইব কৰি দিব চেনেলটো দেই তাই এনেই কৈছে আৰু আপোনালোকে গম পাইছে তো আজিৰ ভিডিঅ'টো ইমানে আছিল আজিলৈ বাই বাই